গুড মৰ্নিং ফ্ৰেণ্ডছ। এয়া মই একদম বিৰাট ধুনীয়া ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ। এইফালে ব্ৰহ্মপুত্ৰ, আনফালে গোটেই সৰিয়হৰ খেতি। কিমান সৌন্দৰ্য ভৰা মানে জেগা। আৰু এই জেগাত আমি মানুহবিলাকে কি কৰি থৈছোঁ আপোনালোকক দেখাইছোঁ, দুখ লাগি যায় দেখিলে। এই দেখিছে মোৰ পিছফালে গোটেই চাক কেৰি বেগ, ডিছপ'জেবল প্লেট, আপোনাৰ খোৱা প্লেট, ডিমৰ বাকলি, মদ খুৱাই পেলাই বটল, এইবিলাক গোটেই এই পৰিৱেশটো নষ্ট কৰি পেলাইছে। আৰু আনকি আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰতে এয়া কৰি থৈছে মানুহবিলাকে। আৰু এইবিলাক যে উৰি উৰি গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰি আছে, আপোনালোকে জানেনে কি ঘটিব গৈ আছে এইটো দি আপোনালোকৰ এইখিনি ভুলদি। চ' মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, এজ এ ফ্ৰেণ্ড, এজ এ ব্ৰাদাৰ ছিষ্টাৰ বা যিয়ে ভাবি লওক, এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে পিকনিক খাওক, এনজয় কৰক, কিন্তু প্লিজ যিমানখিনি নিজে লেতেৰা কৰে সেইখিনি বস্তু আপোনালোকে কাইণ্ডলি ইয়াৰ পৰা উঠাই লৈ যাব আৰু নিজৰ বেলেগ ক'ৰবাত ডাষ্টবিনত বা ক'ৰবাত য'তেই হওক ডিছপ'জ কৰিব। কিন্তু নদীৰ পাৰত বা পিকনিকৰ জেগাত প্লিজ ৰিকুৱেষ্ট কৰিছোঁ এইবিলাক নকৰিব। প্লিজ অলৱেজ থিংক ফৰ নেচাৰ, নহ'লে আমি নাথাকিম যদি নেচাৰ নাথাকে। আৰু নেচাৰ বচাবৰ কাৰণে আমি যিমান পাৰোঁ এজনে ট্ৰাই কৰিব লাগিব। থেংক ইউ। জয় আই অসম।